Good morning children, welcome to your Assamese class. আজি আমি পঢ়িবলৈ গৈ আছো দুটা একে ব্যঞ্জন বৰ্ণৰ যোগ। এটা চোৱা ক যোগ ক কয় ক ক মূৰ্ধন্য ত যোগ মূৰ্ধন্য ত তয় ত ত দন্তা ত যোগ দন্তা ত তয় ত ত প যোগ প পয় প প প্ৰথম ছ যোগ প্ৰথম ছ ছয় ছ ছ মূৰ্ধন্য দ যোগ মূৰ্ধন্য দ দয় দ দ দন্তা দ যোগ দন্তা দ দয় দ দ ম যোগ ম ময় ম ম দন্তা ন যোগ দন্তা ন নয় ন ন ল যোগ ল লয় ল ল মূৰ্ধন্য ন যোগ মূৰ্ধন্য ন নয় ন ন বৰ্গা জ যোগ বৰ্গা জ জয় জ জ এই যুক্তাক্ষৰ কেইটাৰ উদাহৰণ তলত দিয়া আছে। ক যোগ ক কয় ক কৰ উদাহৰণ হৈছে মক্কা। ঠিক তেনেদৰে জ যোগ জৰ উদাহৰণ হৈছে সজ্জা, ভিন্ন, খচ্চা, অন্ন, উচ্চ, চিত্ত, চিহ্ন, দিল্লী, কিল্লা, আড্ডা, আল্লাহ। মক্কেল, প্ৰসন্ন, সজ্জন, প্ৰপন্ন, উত্তম, উত্তৰ, বিষণ্ণ, খদ্দৰ, উদ্দেশ্য, উন্নতি, হৰপ্পা, প্ৰফুল্ল। মহম্মদ, উচ্চাৰণ, অট্টালিকা, আহম্মক, উত্তোলন, উচ্চমনা, উজ্জৰিত, প্ৰফুল্লতা, লালকিল্লা, বিষণ্ণতা, উদ্দালক, অন্নদাতা। Please turn over the page. প্ৰফুল্ল দিল্লীলৈ গৈছে। লালকিল্লা পুৰণি দিল্লীত আছে। হজৰত মহম্মদ মক্কাত উপজিছিল। মক্কা আৰৱৰ এখন প্ৰধান চহৰ। দিল্লীত উচ্চ উচ্চ অট্টালিকা আছে। কেতিয়াও কাকো ঠাট্টা নকৰিবা। হাতে কটা বোৱা কাপোৰক খদ্দৰ কাপোৰ বোলে। জীৱনত উন্নতি কৰিবলৈ হ'লে সকলো কামৰ উদ্দেশ্য মহৎ হ'ব লাগে। ইয়াত শব্দ অৰ্থ কিছুমান শব্দৰ অৰ্থ দিয়া আছে। ইয়াত অসমীয়া শব্দৰ অৰ্থও দিয়া আছে আৰু লগতে ইংলিছতো দিয়া আছে। খচ্চা মানে গাঁঠি লগা, নটি এজ এ টাই। অন্ন ভাত চাউল আৰু ইংলিছত ৰাইচ। উচ্চ ওখ, হাই তল। ঠাট্টা মানে হৈছে নিন্দা, ইটিকিং বা জোক। ৰিডিকুল উদ্দেশ্য মানে লক্ষ্য, এইম। সজ্জা মানে ভূষণ, ডেকৰেশ্যন। অট্টালিকা মানে ডাঙৰ পকী ঘৰ, এ বিল্ডিং। বিষণ্ণ মানে হৈছে দুখ, চেড। উন্নতি মানে অগ্ৰগতি, প্ৰগ্ৰেছ। আড্ডা মানে কোনো বিষয়ত কেইবাজনো লোকৰ মাজত হোৱা আলোচনা, একেলগে হোৱা, এ মিটিং। উচ্চমনা মানে হৈছে ডাঙৰ মনৰ, হাই মাইণ্ডেড। আহম্মক মানে মহামূৰ্খ, এন ইডিয়ট। প্ৰসন্ন সন্তুষ্ট, নিৰ্মল, প্লিজড। প্ৰপন্ন সেৱাপৰায়ণ, ভেৰি ডিভোটেড। উজ্জৰিত প্ৰকাশিত, লাইটেড। মক্কেল মোকৰ্দমাৰ গুচৰীয়া, এ ক্লাইণ্ট। উত্তোলন কোনো বস্তু ওপৰলৈ তোলা কাৰ্য, এন এক্ট অফ ৰাইজিং আপৱাৰ্ডছ।
সজ্জন, ভদ্ৰলোক, ভাল মানুহ, এ জেণ্টেলমেন। তোমালোকে এই শব্দৰ অৰ্থকেইটা ভালকে ঘৰত পঢ়িবা আৰু মনত ৰখাৰ চেষ্টা কৰিবা। অনুশীলনী কোৱা আৰু লিখা। ইয়াৰ প্ৰশ্নকেইটা মই অলৰেডি বহীত লিখিছোঁ, তোমালোকক মই পঠাই দিম হোৱাটছআপত। তলত দিয়া শব্দসমূহৰ বিপৰীত শব্দ লিখা। এই শব্দকেইটাৰ বিপৰীত শব্দ অলৰেডি মই লিখিছোঁ, তোমালোকক পঠাই দিম। খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰা কেইটা ইয়াৰ পাঠত আছে, এই পাঠৰ পৰা তোমালোকে চাই লিখাৰ চেষ্টা কৰিবা। অ'কে, আজিলৈকে ইমানে, ধন্যবাদ।